TMPK सिगा आनचलिक कमिटिनि बाखनायथाव हाबाफारि सन्तुपुर गामिनि गोबाव समनि जेंनाखौ सुस्रांनानै होदों TMPK सिगा आनचलिक कमिटिया। धेमाजि जिल्ला जनाय हालामनि सिङाव थानाय सिगा पन्चायत सन्तुपुर गामिनि मिसिं हारिनि गंसे गामिया गोबाव समनिफ्रायनो दैज्लां बोथोर सफैब्ला फोथाराव आबाद मावनानै जानो थाखाय मोनसे नाला थानायनि जाहोनाव मोसौ ट्रेक्टर थांलाय फैलाय खालामनायाव गोबां जेंनाजों भुगिनो गोनां जाबोगासिनो दंमोन। दिनै बे गोबाव समनि जेंनाखौ औवानि दालां बानायनानै एसेब्लाबो जेंनाखौ फोजोबनानै होदों TMPK सिगा आनचलिक कमिटिया। सिगा आनचलिक कमिटिनि आफादगिरि कृष्ण दलेनि दैदेननायाव दिनै जनाय हालामनि सिङाव थानाय सन्तुपुर गामिनि गोबाव समनि दुब्लियाव आबाद मावनायाव जेंना जानानै थानायखौ TMPK सिगा आनचलिक कमिटिया गावसोरनि कमिटिनि दैदेनगिरि बिथांमोननि हेफाजाबजों औवानि दालां बानायनानै होयो। बे हाबाफारियाव गेजेर जनाय जिल्ला परिषदनि सोद्रोमा मुन्ना दले फाटिरजों लोगोसे मिसिं अट'नमास काउन्सिलनि सोद्रोमा फदुम राय, मिरु TMPK नि फोसावदिं नेहाथारि नित्या पेगु, जनाय जिल्ला TMPK कमिटिनि आफादगिरि फ्रान्सिस फाटिरजों लोगोसे गोबां सोद्रोमाफोरा बाहागो लादों। ঢাকা মিচিং পৰিণকবাং জনাই জিলা কমিটিৰ অন্তৰ্গত চিগা আঞ্চলিক কমিটি ভিতৰুৱা অঞ্চল আমাৰ এই সন্তপুৰ বাটাকবাং য'ত আমাৰ অসম অৰুণাচল সীমান্তত অৱস্থিত। তাতে আমাৰ এই জৰাজীৰ্ণ এখন বাঁহৰ আহাকো তাতে আমি এবছৰ ধৰি আমাৰ স্থানীয় ৰাইজে ইয়াৰ পৰা যাতায়াত অহা যোৱা কৰি আছিলে। সেই দুৰ্যোগ আজি ঢাকা মিচিং পৰিণকবাং চিগা আঞ্চলিক কমিটিৰ নেতৃত্বত আজি সুন্দৰ পদক্ষেপ লৈ পেলাই আজি আগবাঢ়ি আজি এই অস্থায়ী যিটো বাঁহৰ সাঁকো বনোৱা আজি আৰম্ভ কৰিছে। সেইমতে আমি ইয়াতে নহয়, এই আমাৰ আঞ্চলিকৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যিখিনি আমাৰ গৰাখহনীয়া বান গৰাখহনীয়া আৰু তেনেকুৱা ৰাইজৰ যিখিনি দুৰ্যোগ কামত আমি শ্ৰমদান কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু দ্বিতীয়টো কাৰ্যসূচী আমি আৰম্ভ কৰিম। আজি আমি চিগা আঞ্চলিক TMPK হিচাপে MMK TMMK আৰু চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ সন্তপুৰ গাঁৱৰ ভিতৰত এখন জান বৈ আছে। এইটো জানৰ কাৰণে অলপ খেতি পথাৰলৈ যোৱাৰ কাৰণে মানুহবিলাক অকণমান অসুবিধা হৈ আছিলে। সেইটো আমি বাঁহৰ সাঁকোৱেদি আমি চিগা আঞ্চলিক হিচাপে আজি আমি নিৰ্মাণ কৰি দিছোঁ অস্থায়ী হ'লেও, যাতে গাঁৱৰ ৰাইজে ইয়াৰ পৰা অলপ হ'লেও উপকৃত হয় বুলি সেইটোৱে আৰু। আজি আমি চিগা বাংকে আজি সন্তপুৰ গাঁৱত আমি কেইদিনমান আগতে আমি ছাৰ্ভে কৰি পালোঁ যে এইখন গাঁৱৰ ভিতৰতে থকা আৰু এটা জান, এই জানত কেইটামান গাঁও ইপাৰ সিপাৰ থকাৰ কাৰণে কিছু যাতায়াতৰ অসুবিধা হোৱাৰ হেতুকে আজি আমি বাংকে হিচাপে সকলোৱে একগোট হৈ এই দলংখন আমি আজি শ্ৰমদান কৰিছোঁ চিগা বাংকে হিচাপে। আৰু লগতে আজি আমাৰ এই শ্ৰমদানক আমাৰ চেণ্ট্ৰেল কমিটিৰ আমাৰ নেতৃবৃন্দ লগতে আমাৰ জিলা কমিটিৰ নেতৃবৃন্দ সকলোৱে আজি আমাৰ এই শ্ৰমদানৰ কাৰ্যসূচীত তেখেতসকলে আজি আমাক অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু এইখন দলংখনক আমি নিৰ্মাণ কৰাত হয়তো এইখন গাঁৱৰ সকলো ৰাইজে পথাৰলৈ যোৱা বিশেষভাৱে আমাৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰা মানুহ তেখেতসকলৰ কাৰণে আজি উপযোগী হোৱাকৈ আমি অস্থায়ী হ'লেও আমি বাঁহৰ দলং এটা নিৰ্মাণ কৰিছোঁ।